তো হেল্ল' গাইছ, ৱেলকাম টু অবিনাশ ব্লগছ। আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আৰু আজি বৰ্তমান থাম্বনেইল চাই গম পাইছে ভিডিঅ'টো কেনেকুৱা হ'ব বিচাৰিছে। আৰু আজি ভিডিঅ'টো মই বেলেগ ক'বলৈ বিচৰা নাই, তো আগলৈ কৈ আছোঁ। তোমাৰ এই মস্ত ৰ'দ দি আছে আৰু মই আছোঁ ৰাস্তাত। তো থাম্বনেইলখন চাইতো গম পাইছোঁ উঠাই যাব পাৰে। তো বলক ভিডিঅ'ত আগত যাই পেলাই কৈ আছোঁ। মানে আমাৰ ইয়াতে হৈছে কি গম পাইছে নে গাইছ, মানে আমাৰ ইয়াতে চলি আছে এতিয়া সপা ধৰা যুগ। মানে সপা ধৰা এতিয়া ওলাই থকা বুলি কৈ আছে আৰু এতিয়া সপা ধৰা ওলাই থকা বুলি কৈ থাকিলে এতিয়া আৰু আমাৰো অলপমান সেই লাগে, মানে যিহেতুকে মানে এইটো সপা ধৰা অকল ল'ৰা মানে সেই কৰা নাই বা সৰু ছোৱালী চাহ ধৰি আছে সেই নহয়, ডাঙৰ মানুহ মানে যিমান বয়সস্থ মানুহ নহওক, তাৰমানে বয়সস্থৰ পৰা একদম সৰু ল'ৰা ছোৱালী যাকে যেনেকুৱাকৈ পায় তেনেকুৱাকৈ লৈ যাই আছে। সেইটোৰ কাৰণে এটা ভয় লাগিছে। সেইদিনাখনে আমাৰ ওচৰতে এটা ল'ৰা মাৰা গ'ল। মই ইয়াৰে আগৰ ভিডিঅ'টোত অলপমান কিবি কৈছোঁৱেই তাৰে হয়, আৰু মানে কৈছোঁ মানে এনেকৈ কোৱা নাই আৰু এনেই অলপ কৈছোঁ আৰু এইটো মাৰা গৈছে এনেকৈ অলপ কৈছোঁ, বাকী বেলেগ কোৱা নাই। মানে সি এতিয়া মাৰা গ'ল, মানে তাকো সেনেকুৱাকৈ কিডনেপ কৰি লৈ যায় তোমাক মাৰিছে। বাকী আৰু সিদিনাখনে তাৰমানে বেলৰ তলত বংশৰ বেলৰ তলত তাৰমানে এটা ল'ৰাক তাৰমানে সিহঁতকীয়া জাগাৰ ঠাই সোধা সেই হিচাপত ঠাই সোধা সেই বুলি কৈ তাক মাতি নিছিল। মাতি নি পেলাই সি বাৰু কোনোমতে কিবা চিঞৰ বাখৰ কৰোঁতে সি বাচি আহিল, আৰু সেইটো কাৰণে সি বাচি আহিল। তাৰপিছত আৰু এনেকুৱাকৈ আৰু কেইটামান এনেকুৱাকৈ আছে। তাৰপিছত সিদিনাখনে বোলে কেইটামান বোলে মাছমৰীয়াই বোলে এইফালে নদীৰ ইফালে কি কয় কুলহাটী চাইড, মানে এখানে কি কয় চেঁচা চাইডৰ হ'ব নেকি, চেঁচা চাইড পৰে নেকি ইফালে। কুলহাটী মানে চেঁচা নাপাওঁতে আমাৰ কুলহাটীটো কি কয় বেলৰ তলৰ ৰাস্তাটো দি পেলাই আগৰলৈ যাই পেলাই পায় হ'লে তাৰে কাষত বোলে মাছমৰীয়াই বোলে দেখিছে বোলে সেই হোৱা বুলি কি কয় এইটো এটা ছোৱালীক কাটি থকা বোলে। মানে এইবিলাক মানে কি হঠাৎ তাৰমানে কেনেকুৱা কণ্ডিশ্যন চলি আছে। আগতে মা দেউতাই কৈছিল বা বাহিৰত ওলাই নাযাবি, কোনোবাই কিবা দিলে নাখাবি, সেই চিষ্টেম আছিল, এইগিলা আছিল। আৰু সৰু ল'ৰা ছোৱালীও ভয় খাই আছিল বা ঘৰত আছিল। আজিকালি তাৰমানে এনেকুৱা হৈছে জানি বুজি ঘৰত থকা চিষ্টেম দৰে হৈছে। মানে সেইটো বাবে অলপমান তাৰমানে চবৰে এতিয়া মনটো অলপমান সেইবিলাক বাদ দিয়াকে আৰু মানে কি কয় এতিয়া বোলে আহিলি বোলে কিবা বোলে ব্লেক কালাৰৰ বোলে বলেৰ' লৈ আহে বোলে। বহুতে বোলে বলেৰ' লৈ অহা দেখিছে বোলে, হায়েষ্ট যোনে দেখিছে আৰু বলেৰ' লৈ অহা দেখিছে মানে বলেৰ' লৈ অহা দেখিছে বোলে। সেইটোৰ বাবে আৰু সেইদিনাখনে তাৰমানে গোসাঁইচোবা মানত আমাৰ এইটো তাৰমানে এটা শিক্ষক এজনক তাৰমানে এনেকুৱাকৈ উঠাম বুলি ভাবিছিল নেকি সিহঁতে, আৰু শিক্ষকজনৰ তাৰমানে ভয়তে তাৰমানে পলাৰ ফলত সিহঁতে ধৰিব নোৱাৰিলে। বাকী মানে শিক্ষকজন বাচিল, কিবা কাৰণত সেনেকুৱা বাচি গ'ল। মানে সেনেকুৱাকৈ তাৰমানে এতিয়া ৰাস্তা ঘাটে মানুহ দেখা নোপোৱা বাৰু হৈছে। আপোনালোকক মই লগা হ'লে দেখাই দিম, সেইটো একো নাই, আপত্তি নাই। মানে ৰাস্তাত মানুহ আটকাৰ দৰে হৈছে, এতিয়া ঘৰে ঘৰে মানুহ ঠাইত পৰি যায়, মানে সেনে আনিছে অৱস্থা। মানে ইমান পৰিস্থিতি বেয়া হৈ গৈছে। সেইটোৰ বাবে বি কেয়াৰফুল আৰু ঘৰত থকাটো বাধ্যতামূলক কৰি দিয়াৰ দৰে হৈছে। এতিয়া মানে যদি আপোনালোকে সেনেকুৱাকৈ যদি কিছুমান বিপদত পৰে হঠাৎ, তাৰমানে যিমান মানুহ থাকে মানুহৰ ভিৰ জেগাত আপোনালোকে সোমাই যাব, য'ত যাতে সিহঁতে একো কৰিব নোৱাৰে। যিমান পাৰে সিমান সোনকালতে সিহঁতৰ পৰা আঁতৰি যাব। আৰু কোনোবাই যদি কিবা সোধে, এড্ৰেছ সোধে, কিবা সোধে, আপোনালোকে পাৰিলে নাজানো বুলি ক'ব। যদি এনেকুৱা চিটুৱেশ্যনৰ মানুহবিলাক আজিকালি দেখিলে গম পায় নহয় কোনটো কেনেকুৱা ৰূপত বা কি হিচাপত সিহঁতে কথাবিলাক কয়। তো সেইটো হৈ পেলাই আপোনালোকে আৰু এতিয়া বেলেগ সেই নাভাব, মানে এইটো কামেই কৰিব। আৰু তোমাৰ এড্ৰেছ দিছে বা অমুকখিনি ক'ত, জেগাখিনি ক'ত, অমুকখিনি ক'ত ক'ব নাজানো বা চিনি নাপাওঁ, সেনেকৈ আপোনালোকে গুচি আহিব। বা কোনোবাই যদি কয় ক'ৰবাত যাব নেকি, আমি থৈ আহিব পাৰিম, একদম ভুল নকৰিব। এইটো মানে নাযাবই। মানে এইগিলা গাড়ী চাড়ীত যোৱাটো একদম মানে সেইটো আপুনি ভাবিছে নেকি থৈ আহিব খুজিছে যায় ফকতীয়াত পাইছোঁ যাওঁ আৰু নেকি, সেই চিষ্টেম নহয়। মানে কোনোবাই কৈছে নাযাব, ক'ত লৈ যায়, আজিকালি কাৰ মুড কেনেকুৱা হৈ থাকে মানুহৰ। আজিকালি তাৰমানে কোনোবা যদি চিনি পোৱা মানুহ থাকে, তাৰমানে কেতিয়াবা তাৰমানে এনেকুৱা হৈ যায় চিনি পোৱা মানুহৰ ভিতৰতে এনেকুৱা কামবিলাক কৰি দিয়ে। তো সেইটোৰ বাবে আৰু মানে আপোনালোকে একবাৰ ৰাস্তাটো দেখে মানুহ চানুহ আছে নে নাই, বেছি তাকে মই দেখে বা মানুহ দেখাই নাপাব আপোনাক। চাক গাইছ, নাই কোনো চলি তলি একো নাই, হয়ো নাই। আৰু এইটো আমাৰ ঘৰ। একদিন মই বঢ়িয়াকৈ ৰিভিল কৰাম দিয়ক আমাৰ ঘৰটো, ভাঙা চিঙা বজাটো। পৰিস্থিতিটো একদম বেয়া হৈ যাই আছে না, সেইটো বাবে তাৰমানে মানুহে আৰু এতিয়া ক'ব লগা তাৰমানে সেই নোহোৱাৰ দৰে হৈ গৈছে। আৰু সেইকাৰণে এতিয়া আৰু আমি বাৰু ঘৰৰ বাটত আছোঁ, সেইটো বেলেগ কথা। আৰু এতিয়া আৰু বঢ়িয়াকৈ এতিয়া পৰিৱেশটো মজা হৈ আছে, পৰিৱেশটো মজা গাইছ আমাৰ ইয়াতে। আৰু আপোনালোকে যদি এই গৰমৰ কাৰণে যদি বাচিব খুজিছে, এটাই উপায়, আপোনালোকে পূৰা একদম গাছ চাছ ৰুই দিব মজাকৈ। গাছ চাছ ৰুই দিলে আপোনালোকৰ বঢ়িয়া হৈ যাব। 2-3 বছৰ ভিতৰত আৰামছে বঢ়িয়া ডাঙৰ হৈ যায় গাছবিলাক। আপোনালোকৰ এনেকুৱাকৈ চাহ হ'ব। এইগিলা চাওক, এই গ্লাছৰ পৰা কি মজা চাহ পৰি আছে। ৰাখে আছে, এইগিলা বেলেগ কথা, মজা চাহ পৰি আছে। আৰু তো গাইছ আমাৰ ইয়াতে 33 ডিগ্ৰী চেলচিয়াছৰ ইয়াতে ৰ'দ পূৰা ইমান পৰি আছে শুৱালকুছি বংশৰ ভিতৰত। জেগাই জেগাই ক'ত বেলেগ বেলেগ হৈ আছে, কিছুমানত বেছি হৈ আছে, কিছুমানত কম হৈ আছে।
তো সেনেহেন পৰিৱেশত আছে আৰু মই অলপ ৰ'দত দেখি ওলাই আহিছোঁ বাৰু মস্ত ৰ'দটো পূৰা একদম মুখত লাগছে আৰু এতিয়া আৰু ইমান ৰ'দত থাকিবও নোৱাৰি মেইনলি এইটো এটা কথা আৰু এনেকুৱা ৰ'দত থাকিলে মানুহৰ মাথা ঘূৰাৰ বিষ সেইগিলা হয় আৰু সেইগিলা ইমান কৈ থাকি কি লাভ ভিডিঅ'টো চাই বৰিঙে পাব বেলেগটো নাই ভিডিঅ'টো স্কিপ কৰাৰে মাথা মাৰি আছে কিজানি यही नहीं अभी और सुनिए আৰু এইগিলা কৈ আৰু মই ভিডিঅ'টো সমাপ্ত কৰিব খুজিছোঁ আৰু গাড়ী চাড়ী আহিছে ৰ'ব গাইছ ভয় লাগে না গাইছ গাড়ীখনৰ মানুহ যেনেকৈ চাই গৈছে গাইছ মোৰ একদম জীৱ কঁপি গৈছে মানে কি ক'ব আৰু ৰাস্তা নহয় গৈছে মানে ভয় মানে এনেকুৱা এটা ভয় সোমাই গৈছে চব মানুহৰে আৰে মানে আৰু মানে ৰাতিটো দূৰৰ কথা ৰাতিপুৱাৰ পৰা দিনটোৰ ভিতৰত ওলাব খুজিলেও মানুহৰ ভয় আৰু নীৰৱ জেগা এইগিলা হ'ল আমাৰ নীৰৱ জেগা মানুহ ইমান বেছি নাই শুৱালকুছিত যে মানুহজনে ইমান টকা ধৰিব নোৱাৰে কাৰণ তাতে গাড়ী মটৰৰ সেইটো অলপমান কম সেইটোৰ বাবে আৰু এখন গাড়ী আহিছে ৰ'ব গাইছ ভয়ে লাগছে গাড়ীগিলা দেখি গাইছে মোৰ মাথা বেয়া হৈ যায় তো কি ক'ব আহি আছে গাড়ী তো আমাৰ আৰু ক'ব লগা একো নাই তো চাই থাকক ভিডিঅ'টো কেনেকুৱা হৈ আছে গাড়ীৰে সন্দেহ চব গাড়ীকেইটা সন্দেহ কৰিব লগাৰ দৰে হৈ গৈছে উপায় নাই মানে এনেকুৱা এটা পৰিস্থিতিটো আপোনালোকক মই কৈ আছোঁ আৰু সেইটো কথাই মই বাৰে বাৰে কৈ আছোঁ আপোনালোকৰ যদি লগত যদি পইচা নিব পাৰিছে আপোনালোকে পাৰিলে এখন চুৰি বিলেট যি ৰাখে লগত মানে নিজৰ ছেফটিৰ কাৰণে যি ৰাখে আৰু এখন ৰাখিলে হ'ল আমিতো আৰু এতিয়া কি কৰিম আৰু আমি এতিয়া ফটককৈ ঘৰৰ পৰা নোলাওঁৱে তথাপি ওলাওঁ আৰু মানে অলি আৰু ডাইৰেক্ট ভালকৈ ওলাই যাওঁ মানে ধৰক এই অলপ দূৰত যাওঁ অলপ ফুৰি চুৰি আহোঁ আৰু সেনেহেন চিষ্টেমত আহোঁ তো সেনেহেন কথা আৰু এতিয়া বেছি আৰু ভিডিঅ' দীঘল কৰি নাথাকোঁ ভিডিঅ'টো দীঘল হ'লেও আৰু অলপ বৰিং পাই থাকে স্কিপ কৰিব খুজি আছে বা ভিডিঅ'টো ডিলিট কৰিব কাটি দিব ইচ্ছা কৰি আছে তো সেইটো আৰু কৈ লাভ নাই এতিয়া আৰু মই বৰ্তমান ভিডিঅ'টো সমাপ্ত কৰি আছোঁ আৰু মোৰ চেনেলটোত যদি নতুনকৈ কোনোবাই আহিব বিচাৰিছে তো ছাবস্ক্ৰাইব আৰু চেনেলটো লগতে বেল আইকনটো অন কৰি দিব আৰু যাতে নতুন ভিডিঅ' পাই থকাৰ বাবে নটিফিকেশ্যন আহি থাকে তো আজিলৈ ইমানতে ভিডিঅ'টো জয় অসম আৰু বি কেয়াৰফুল বিশেষকৈ শুৱালকুছি বংশৰ মানুহ তো বাই বাই গৰমটো বহুত দিছে বাই বাই